শনিবাৰে দিন দুপৰতে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰীৰ ওপৰত আক্ৰমণ চলাইছিল মহাবিদ্যালয়খনৰ এজন কৰ্মচাৰীয়ে। সেই ছোৱালীজনীৰ নাম নন্দিতা শইকীয়া। হয়তো এতিয়ালৈকে সকলোৱে এই কথাটো গমেই পাইছে আৰু আপোনালোকক নিশ্চয় জানিবলৈ মন যায় আছে ছাত্ৰীগৰাকী বৰ্তমান কেনে আছে। অতি দুখেৰে আপোনালোকক জনাব লগা হৈছে যে ধেমাজিৰ নন্দিতাৰ বৰ্তমান অৱস্থা অতি সংকটজনক। চিকিৎসকে বহুত চেষ্টা কৰিও কোনো ধৰণৰ ফল লাভ কৰিব পৰা নাই। মগজুৰ বহু কোষ তেজ চলাচলৰ অভাৱত বন্ধ হৈ গৈছে। লগতে মগজুৰ ভিতৰৰ এটা অংশ ফুলি উঠিছে আৰু যিটো অংশ ফুলি উঠিছে সেই অংশখিনি অস্ত্ৰোপচাৰ কৰাও অসম্ভৱ বুলি ডক্টৰে কৈছে। লগতে নন্দিতা শইকীয়াৰ ৰক্তচাপো একেবাৰে কমি আহিছে। চিকিৎসকসকলেও নন্দিতাৰ ভাল খবৰ অহাৰ আশা এৰি দিছে। ভগৱানে এতিয়া শেষ ভৰসা। নন্দিতাৰ চিকিৎসাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই যাম বুলি কৈছে চিকিৎসকে। নন্দিতা যেন আৰোগ্য হয় তাকে কামনা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব, লগতে নন্দিতাৰ সুস্থ হোৱাৰ কামনা কৰিব।